আনাৰস খাই কোনে কোনে ভাল পায় যদি আপোনালোকো মোৰ দৰে আনাৰস খাই ভাল পায় তেনেহ'লে এই ৰেচিপিটো আপোনালোকৰ বাবে দেখিছে নহয় আপোনালোকে ভিডিঅ'টোত মই কেনেকৈ আনাৰসৰ পিচ কৰি লৈছোঁ ঠিক তেনেকৈ আপোনালোকে আনাৰসৰ পিচ কৰি ল'ব তাৰপিছত এটা স্পেচিয়েল মছলা বনাব লাগিব এই মছলাটোত দিব লাগিব আমি চেনি নিমখ জলকীয়া গুড়ি আৰু জালুক মই দিছোঁ 2 চামুচ চেনি অলপমান নিমখ আধা চামুচ জলকীয়াৰ গুড়ি আৰু অলপমান জালুকৰ গুড়ি তাৰপিছত এই মছলাটো গোটেইখিনি আনাৰসৰ পিছত আমি ভালদৰে সানি ল'ম তাৰপিছত আমি আনাৰসখিনি ফ্ৰাই কৰিবৰ বাবে পেন এখনত বাটাৰ মেল্ট কৰি ল'ম তাৰপিছত তাতে আনাৰসখিনি ইপিঠি সিপিঠি কৰি ভাজি ল'ম খুব বেছি 5 মিনিটছে লাগিব এই ৰেচিপিটো বনাবৰ কাৰণে এই ৰেচিপিটো হৈ যোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ আৰু এটা মছলা বনাব লাগিব এই মছলাটোত দিছোঁ চেনি পাঁচ আৰু চফ গোটেইখিনি অকণমান গুড়ি কৰি ল'ব তাৰপিছত ওপৰত ধুনীয়াকৈ স্প্ৰিংকল কৰি দিব আৰু তাৰপিছত আপোনালোকৰ ৰেচিপি ৰেডি